কালি পৰীক্ষা দেখোনে পৰীক্ষা বুলি মই গমেই পোৱা নাই। কি পৰীক্ষা হাফাইলি পৰীক্ষা তো গমেই পোৱা নাই আজিকালি মই কৈয়ে নাই আৰু কি গম পাম আৰু পৰীক্ষা বুলি পঢ়াও নাই আকৌ। কিয় পঢ়া নাই তই পৰীক্ষা বুলি গমেই পোৱা নাই যি পঢ়িবি ক'ত। তই মোক সুধবা গৈছিল আগতে তই কিহত ধান্দাত থাকা কি ধান্দাত থাকা তই কামত ধান্দাত আছো বৰ্তমান পৰীক্ষাৰ ধান্দাত নাই। কামত ধান্দাই নলবি তাতে পঢ়াইছা পঢ়াৰে কামত ধান্দাত পঢ়লি গল্লাই যাবি তই বাদ দিয়ে পঢ়ি শুনি আজিকালি কি কৰিছে কাম কৰিলে দুটামান পইচা আজি পাব পাৰিম পঢ়িলিনো কি হ'ব এতিয়া এটা দিছা কাম পঢ়াৰ পিছত যেতিয়া কিবা চাকৰি চাকৰি পাই গেলি তেতিয়া চাকৰি নাপলি পাবি আজি নাপলি কিবা কোম্পানীৰ কি লাভ হ'ব প্ৰাইভেটত যেতিয়া মেনেজাৰৰ ইচ্ছা যেতিয়া চুট মাৰি বাহিৰ কৰি দিব। তই যত ভাল কৰিলেও বয়া তই যি কৰা ঠিকবি দে মই কালিৰ পৰা কামত যাম আৰু কৈও লাভ নাই লাখাম তোৰ কথা মই শুনো মই কালিৰ পৰা কামত যাম যতো যামেই যাবি তই কাল দিয়া তাৰিছিলো তই আৰু নকৰা বাদ দি তই যি কৰা কৰবি এই গৰমত মৰবি যা কাম কৰিলি কিমান কষ্ট পাই গম পাবি যায় গৰমত বাদ দিয়ে মই কালিৰ পৰা যামেই কামত তোক তো কৈ লাভে নাই বাদ দি তোক নকওঁ যা মই ঘৰকে যাম আৰু তোক কৈ লাভে কন্দৰ পইচা ৰ কি হলে বুঝুন তো কন্দৰ পুবা আহিতে মই নবৌ তই ঘৰত যা দিয়া মই ঘৰকে যাম ৰ কালি তোৰ লগতে ক'ত যা যাং দে মই ইয়াৰ লগত যাং দে কন্দৰ পুলত যাং দে উঠো পাৰিলে তই চল পাৰ নৰাই যাং দে মই যাম কন্দৰ পু কালিৰ পৰা মই কামত যাম যা ৰাতিও হ'ল গধূলি সোনকালতে ভালিছে ইবা ঘৰত আছে নে নাইবা ৰাতিও হ'ল আকৌ দাদা হাও কোনবা আসি নিবা আসি কোনিয়ে মই দাদা আবা আয়া আয়ো ব আয়ো ব পিছে কিবা আহি তই দাদা কালি মই কামত যাব লাগিছিল কাম করবি নাকি তই দেখো পঢ়ি আসলি বোধ দেখো পঢ়িনো কি কৰিব দাদা ঠিক কৰিব আহিবি কালি পুৱা আহি যাবি পথৰত আলি দিবা আছে তই আহি যাবি কদাল চদাল থাকিব তই কালি আহি যাবি গামছা যাবি ন দে দাদা কালি 9টা বজাত আহিম কি 9টা বজাত আহে কাম করবার মূল্য জানা না তোক পইচাও দিম আৰু তই 9টা বজাত আহিবি পুৱাই আহিবি যা এতিয়া আৰু না আগত ৰাখিবি মই ইবাগে পেক দিবা লগা হৈছে পইচা পাৰিবা লগা হৈছে এবাৰ খেতি কি হয় মইহে গম পাইছো খেতি ভাল হয় না নহয় যা আহিবি কিন্তু কালি আলি দিবাই লাগিব কাৰণ পৰদিনা পেক দিবা লাগিব মই মাই শুন তাই ৰাতি চাহ তাহ কিয় ইমান দেৰি দিলেন ৰাখি আছা মানুহৰো কি জীৱন আমি আৰু চলা চাকৰি বাচে বাচে দাউৰো কি আৰু পঢ়িবা আৰে মোৰ তাতে কাম বিচাৰি কি মানুহ লাগান ভাই চাইছে না মালিক কেইদিনমান খাব নাই নেকি তই কি কবি কালি 2 কিলো পাঠাৰ মাংস কি খাবি তই এই দাঁতৰ কিয় বুজি আছে দাঁতৰ পৰা উলিয়াই পেলাই অলপ চবে আছো কেনেকুৱা টেষ্টি হৈছে গম পাইছা সেইকাৰণে মই বস্তুটো মালিক 2 কিলো 1.5 কিলো মই খাইছো বাকীখিনি ঘৰৰ মানুহক খাব দিছো কম খানেদাৰ নহয় দে মালিক তই খানেদাৰ মানে অলপ ঠাণ্ডা এই আমাৰ এখন ইয়াতে মাতি মালিক ডাঙৰ কাম আছে নেকি মই দেখা নিলওঁ ডাঙৰ কাম নাই ৰ এই কদালৰ কাম আছে সেইখন ইয়াত মাতি দেখছ না তাৰে আলি কেইটা দিগে যা দে তই জলদি এটা কাপোৰ চাপোৰ হ'ল কাপোৰ চাপোৰ এটা থৈ পেলাই তই কাপোৰ পিন্ধি পেলাই মালিক ডাঙৰ কাম আছে নেকি ডাঙৰ কাম নাই দে মই তোক কেইবাৰ ক'ব লাগে এতিয়া কৈছো ডাঙৰ কাম নাই বুলি তই যা জলদি কাম কৰগে কদালৰ কাম আছে কদাল তাতে থৈছো মই মই কিন্তু পানীত নামনো তই ভালকে আলি মাখান দিবি যাতে মই চাবা আহিব নালাগে গম পাইছা না ভালকে কাম মাখান কৰবি মালিক তই কাম চাম নকৰা নেকি থৈ মূৰ্খ মই কাম কৰিম তোক মই এনা আনিছো হাজিৰা দি মোক দেউতাই ভাল পাব মই এটা কাম কৰিলি ভালকে কাম কৰবি তই মই যাতে চাবা আহিব নালাগে গম পাই যাবি গম পাইছা না এই কদাল আছে তাতে মই যাওঁতে তই ভালকে কাম কৰবি কিন্তু একবাৰ চাবা আহিম ইয়াৰ পৰাই চাম পানীত নাযাওঁ এতিয়া যাওঁ কিন্তু চাবি কিন্তু ভাল কাম গম পোৱা নাই কিমান মই কামত পাবা নাই
যাবা নোৱাৰা কেনবাকে হ'লেও কামখিনি কৰিব লাগিব আজি পালা মাৰি গ'লি আকৌ কৃপন দাঁতৰ মাংস উঠলিহে ই কৃপন নহ'ব চাহ তাহ আনে না আনিবা মালিকে ই চালা সঁচাই কৈছিলে কষ্ট আছে ভাই কাম উঠিব নোৱাৰিছিলে কি কষ্ট পঢ়িলে ভাল এই গৰমৰ দিন কাম নকৰোঁ আৰু চালা কষ্ট আছে কি কাম কৰি আছা কেলা এই জীৱন তোৰ পঢ়িবা কথাটো নুশুনিলে ৰয় কালি দে থাক এতিয়া কাম কৰি থাক শুন মোৰ লগ নাই আছো না মালিকো মোৰ কি কামত দি গৈছে এলাখান আকলা কামত এই বাৰ টাইম হ'ল পতাপত আৰাকে কালি মই তোক কি কৈছিলো তোক মই কৈছিলো না কাম নকৰিবি পঢ়াৰ মধ্যৰে চালা পঢ়ি থাকিব লাগে এতিয়া মই পাৰিম নুমনো আৰু সি ঠিকে কৈছে চালা পইচা এইখানে লাৰিব হাক দিছিল মোক হাতেদি সি আৰু এতিয়া গপচ হৈ গেল চালা চলি পঢ়ি না এতিয়া মই আকলাই দেখ পালোঁ মালিকো নাই চালা এতিয়া মই আকলাই দেখ পালোঁ এই বহুৱে ৰ কি এতিয়া কাম কৰি আছা এইবাৰ খেতি কেনাই হ'ব পানী চানী কিবা কমব নেকি মই এটা কামলা লাগিছিলো ৰ কিবা কৰি আছে চাহ ৰ পটক কৰি দে তই কাম কৰ দে মগৰ তুম মিল যাও জমানা ফুটে ফুটে হাও ই দেখো পালা মাৰি আছে দেখো কি কথা ইয়াক কামত লাগলো হাজিৰা দি পেলাই ই কাম কেনেকে কৰি আছে কৃপন মালিক আহিছে দাঁতৰ পৰা মাংস উলিয়াই খোৱা মালিক মকলিন কিবা আনিছে না নাই পেটে মাত নাই গেছি তোৰ এই কাম তোৰ এই কাম মই তোক কাম কৰবা মাতছো তোক মই পালা মাৰিবা মাতা নাই তোক নেপাও পাৰো দিবাও পাৰো এইটো মোৰ কথা তই হাজিৰা এটা চা তোক মই পইচা দিম না পইচা নিদিম তোক মই পইচা দিম পইচা হেৰিবি খোলা গুটি না চাহ তাহ নেজানা কি মতে আকলা সেই কৰি মাৰিছে নাকি পইচাটো দিবিয়ে গম পাইছো কিন্তু চাহ তাহ ভাত চাহ এলাখান দি দিব লাগে নাই নেকি কৃপন চালা কুত্তা এই শুন তই একে গিলা আছোন কিমান সাহস আছে তই একে গিলা তই একে গিলা আছো ন দেয়া তই আজি মাৰি খালা কাটি মোক তই খং দেখা নাই চালা মাৰিছি ই আজি ইমান ফেফত আছি ই আজি চৰ খাব ৰ নালগে মোৰ কাম কৰিবা দি আছে শুন কাম কৰবা নৰা কাম কৰিবা নৰা মালিক খানা দেখে মালিক ক'ত যা কিয় কান্দিছা নাকান্দিয়ে কিয় কান্দিছা পৰতল কাম কৰি কিনে আজি খাবাও নাপালো আজি এখন এইবিলাক মাৰিলে পৰতলত কাম কৰিলো না আজি এনেকুৱা আহি মোক কৈছি আৰু কাম নকৰো আৰু পইচা লগত পঢ়িবই লাগিব মই কাম কৰি কিনে আকৌ খাব দিলাক আজি পইচা লিলি চব বৰবাদ হৈ যা আৰু মই ইয়াৰ লগতে পঢ়া কৰিম লগতে পঢ়া কৰিম নমস্কাৰ ৰাইজসকল তো ভিডিঅ'টো কেনে পালে বা আপোনালোকে কমেণ্টত জনাব আৰু আমাৰ ইয়াৰ ভিডিঅ'টোৰ দ্বাৰা এটাই মেছেজ দিব খুজিছোঁ যে পঢ়া বয়সত কাম কৰি লাভ নাই পঢ়া বয়সত কাম কৰিলে আমাৰ পঢ়াই ক্ষতি হয় আপোনালোকে পইচাৰ পিছত দৌৰিব নালাগে আপোনালোকৰ পিছে পিছে পইচা দৌৰিব সেইকাৰণে আপোনালোকে পঢ়া পাতিত মনোযোগ দিয়ক পঢ়া বয়সত আৰু তাৰপিছত কামত সেই কৰিব এই বাকীকেইটা তো আমাৰ এইবিলাকে ভিডিঅ' কৰা এই চলিবিলাক তো যদি ভিডিঅ'টো আমাৰ ভাল লাগছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো যদি আপুনি নতুন কৰি আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব এইটো আমাৰ নলবাৰীতে চলি আমি আমাৰ কাৰণে প্লিজ এখন ইয়াত সহায় কৰি দিব ভিডিঅ' আহিছে আমাৰ তো সেইটো ভিডিঅ' চাবৰ কাৰণে বহুত ভাল ভিডিঅ' আৰু বহুত ভাল হৈছে সেইটো ভিডিঅ' চাবৰ কাৰণে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই বাই পঢ়িলো শুনিলো চাকৰি নাপালো এতিয়া কি কৰো ক গাঁৱত পৰি আছে মাটি তিনি পুৰা খেতিতে ধৰণি ক পঢ়িলো শুনিলো চাকৰি নাপালো এতিয়া কি কৰো ক গাঁৱত পৰি আছে মাটি তিনি পুৰা খেতিতে ধৰণি ক